নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত। এতিয়া বাজিছে 6:30 আৰু আমি পথাৰলৈ যাব ওলাইছোঁ হাজিৰা কৰিবলৈ কাৰণে। এয়া লগত আছে আমাৰ ৰোৱনী দুগৰাকী। একো নহয়, কি হ'ব। তাকে আজি আকৌ এইটো বছৰৰ প্ৰথমবাৰৰ বাবে আকৌ আমি মাটি ৰুবলৈ যাওঁ, মানে ভুই ৰুবলৈ যাওঁ। আমি মানে গাঁৱলীয়াত আমি মাটি ৰোৱা বুলিয়ে কওঁ। তাৰপিছত আপোনালোকে চাই গৈ থাকিব। মই অকণমান মাজে মাজে হেৰিয়া ৰুৱাৰ মাজে মাজে দেখুৱাই থাকিম বাৰু। এয়া আমি পথাৰত নামিব ওলাইছোঁ। ৰ'দটো নিদিবি। আমি এতিয়া কমচে কম 1.5 ঘণ্টামান ৰুলোঁ। এয়া ৰুই আছোঁ। তাৰপিছত ব্ৰেক টাইম, এতিয়া আমাৰ চাহ খোৱা পৰ্ব। মালপোৱা হ'ব, পথাৰত যি দিলেও ভাল লাগে খাই। নাই, মোৰ কেমেৰাটো ধুনীয়া। খাইছে, খাই লওঁ চাহ। আহক, আমি মাটি ৰুব যাওঁ, মানে ভুই ৰুব যাওঁ। আহক। মানুহৰ কৰ্মই জীৱন, গম পাইছেনে? কাম কৰিয়ে মানুহক খাব লাগিব। কিন্তু মই বাৰু হাজিৰা কৰিব আহিছোঁ। আহক। বতৰটো বহুত ধুনীয়া, ৰ'দ দিয়া নাই, কিনকিনীয়া বৰষুণ দি আছে। মানে আজি মই পথাৰত নামিছোঁ যে, সেইটো কাৰণে। আহক, মই অলপমান ৰুই দেখুৱাই দিছোঁ। ইমান স্পীড নাজানো ৰুবলৈ দেই, কিন্তু মানে ৰুওঁ আৰু। মই এতিয়া বিহুনামে ফাঁকি গাম। বিহুনাম ফাঁকি মানে নহয় বুজি চাব, পথাৰত আহিলে মানে কি গাবলৈ মন যায় আৰু বিহু এনেকুৱা মানে গাবলৈ মন যায় আৰু, মানে নহয়। পইতা পুতনিয়ে মইনা পুৱাতে জতাই দিবি, পুৰালো পিটিকি তাকেনো খাই হাললৈ যা, আহিবনে এনে দিনে মইনা, বাজিবনে ভঙাবে, ৰবনে মৰমৰ চিন, মইনা উৰে জীৱনটোলৈ বাট, তামোল দি আছো। দেউতা আহি গ'ল ন, চাইছেহি দে, বাৰে বাৰে আহি পেলাই চাইছেহি। তামোলকে খাওঁ, সেই পানী আনাই নাই নহয়। হ'ব, ধন্যবাদ, লগ পাই থাকিম আকৌ। নহয়, মই পাণ নেখাওঁ যে, গম পাইছেনে নাই? মই পাণ নেখাওঁ, সুদা তামোলকে খাই দিওঁ। এয়া আমাৰ চুফাৰী খাওঁ কাৰণে চুফাৰী কাটি আনিছোঁ। পথাৰত আকৌ কেঁচা তামোল অকণ ভাল লাগে। কেনেকুৱা লাগিছে অভিজ্ঞতা? ক'ব কেনেকুৱা লাগিছে? ভালে লাগিছে আকৌ। বাৰিষা বতৰ আৰু বাৰিষা বতৰ ভালে লাগিছে। আমি এতিয়া উঠিলোঁ, মানে আমি সোনকালে আহিছোঁ যে ৰাতিপুৱা। এতিয়া 10:30 বাজি গ'ল, উঠিছোঁ আমি পথাৰৰ পৰা। ঠিকে আছিলে বতৰটো, এতিয়া আকৌ ৰ'দ দিছে পুৰা। আকৌ আবেলিলৈ আছে। এয়া ৰুলোঁ আমি, আৰু এইটো দৰাটো আধা। 3জনীহে যে সেইকাৰণে। বাকী এতিয়া যাম আৰু ঘৰলৈ।
পথাৰৰ পৰা আহিলোঁ, আহি পেলাই গা পা ধুই আজৰি হ'লোঁ। মোবাইলটো পথাৰলৈ লৈ যোৱা কাৰণটো আছিলে যে কি সময়টো চাবলৈ কাৰণে, কিমান সময় হৈছে নহৈছে সেইটো কাৰণে। আৰু সেইটো আৰু মোৰ ভাল লাগে, কেতিয়াবা মই কিছুমান বস্তু স্মৃতি হিচাপে মই এই মোবাইলতে ৰাখি থৈ দিওঁ, সেইটো কাৰণে মানে ভিডিঅ' কৰিলোঁ অলপমান। ভুই ৰোৱাটো আৰু মানে কি যেতিয়া তাত গৈ মানে ভুই ৰুইছোঁ, ভুই ৰুওঁতে যেতিয়া আজৰি সময় মানে আমাক বহিবলৈ যেতিয়া দিয়ে অকণমান সময় বা চাহ আনে খাবলৈ কাৰণে, সেইটো সময়তহে মই ভিডিঅ'কেইটা কৰিছিলোঁ আচলতে। এনেই তেনেকৈ হাজিৰা কৰিব গ'লে এনেকৈ মোবাইল চোবাইল লৈ ভিডিঅ' চিডিঅ' কৰি থাকিব নোৱাৰি বাৰু। আৰু মই তেনেকুৱা একো বিশেষ কাৰণত নহয় বাৰু, ভাল লাগে কিছুমান বস্তু মানে এনেকৈ সাঁচি থ'বলৈ কাৰণে, সেইটো কাৰণে কৰিলোঁ। আৰু বাকী আপোনালোকৰ মানে যিসকলে খেতি কৰে, যিসকলে গম পায় ভুই ৰোৱাটো কিমান কষ্টকৰ বা খেতি কৰাটো কিমান কষ্টকৰ, সেই কষ্ট কৰা সকলেহে গম পায় যে কিমান মানে চেলিউট, মই এইটো কাৰণে চেলিউট দিছোঁ। আগতেও মই এনেকৈ মানে কঠীয়া ৰুবলৈ যাওঁ, তেতিয়াও আমাৰ মানে কি আচলতে ঘৰত নকৰে, ঘৰত আধি দিয়ে। আৰু তেনেকৈ সৰুতেতো ওচৰৰ মানে বৰ্তাহঁতৰ ঘৰৰ তেখেতসকলৰ তাত মানে গৈ পেলাই ৰুইছিলোঁ, শিকিছিলোঁ। তাৰ পৰাই শিকি মানে তেতিয়াই সৰুতে মই ক্লাছ 5 মানত আছিলোঁ নেকি, তেনেকুৱাতে আমি ৰুবলৈ কৰিবলৈ শিকি গৈছিলোঁ। আৰু আচলতে যিকোনো বস্তু শিকাটো একো ডাঙৰ কথা নহয়, আৰু কামৰো একো সৰু ডাঙৰ নাথাকে, কৰিব পাৰে মানুহে, সকলোৱে কৰিব পাৰে। আৰু যিসকলে ভুই ৰুৱে বা খেতি কৰে, হাল বায়, সেইসকলে আচলতে কিমান গাৰ বিষ হয়। তাৰপিছত এইফালে ৰ'দ মানে বতৰ ভাল হ'লেতো বহুত ভাল কথা। যেতিয়া বতৰটো বেয়া মানে বহুত ৰ'দ দিয়ে, প্ৰখৰ ৰ'দত মানে ৰোৱাটো কেনেকুৱা কষ্টকৰ হয়, মানে চকুত ঘাম একদম জ্বলা পোৰা কৰি একদম অৱস্থা বহুত বেয়া হৈ যায়। কিন্তু তাৰ মাজতো কিন্তু সেইসকলে ৰুই পেলাই আহে। সেইটো আচলতে অভ্যাসৰ লগতো কথা, আৰু কষ্ট আচলতে নিজৰ ভাতৰ মানে পেট পূৰাবলৈ কাৰণে সেইখিনি কষ্ট কৰা হয়। আৰু সকলোৱে সেইটো কথা অনুভৱ কৰিব নোৱাৰে, যিসকলে নিজে মানে প্ৰেক্টিকেল হিচাপে কৰি পোৱা নাই। সেইসকলে বুজে যদিও মানে কিছুমান যেতিয়া নিজে আমি ব্যৱহাৰিক হিচাপে আমি কৰিম বস্তুটো, তেতিয়া সেইটো বেছি উপলব্ধি কৰা হয়, মানে কেনেকুৱা হয়, কিমানলৈকে মানে কিমানখিনিলৈকে আমি কৰিব পাৰোঁ নোৱাৰোঁ, সেইটো বস্তু আচলতে আমি প্ৰেক্টিকেল যেতিয়া কৰিম তেতিয়াহে অনুভৱ কৰিব পাৰি আচলতে। আৰু ভাল লাগিলে। মই চাগে সম্ভৱ যাম, 10 দিনমান যাম ৰুবলৈ কাৰণে, কাৰণ ঘৰত মই এইকেইদিন এনেই আছোঁ, সেইটো কাৰণে। বাকী ভাল লাগিলে। আপোনালোকেও জনাব কেনেকুৱা অনুভৱ হয়, যিসকলে গৈছে পথাৰলৈ, সেইসকলেও জনাব। বাকী লগ পাই থাকিম বাৰু। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু, হয় নাই? আৰু কি ক'ম, বাকী দেখুৱাই গৈ থাকিম। মই ব্লগত আচলতে যিখিনি বস্তু মানুহে পোৱা নাই, মানুহে দেখা নাই, বা মানে কিছুমান নতুনত্ব মই দেখুৱাবলৈ বিচাৰোঁ সদায়। কিমানখিনি মই পাৰিছোঁ সেইটো নাজানো, গম নাপাওঁ। আপোনালোকে সেইটো মোক কমেণ্টৰ যোগেদি মোক জনাব। আৰু পৰাপক্ষত কিছুমান ভুল থাকিবও পাৰে, মানুহৰ ভুলটো সেই আঙুলিয়াই দিব, তেতিয়াহে মই কিবা এটা কৰিবলৈ আগবাঢ়িব পাৰিম আপোনালোকৰ কাৰণে। আৰু সেইটো কাৰণে সহযোগিতা সদায় ৰাখিব মোৰ লগত, যিমানখিনি মৰম কৰি আহি আছে এতিয়া বৰ্তমান, আগলৈকেও তেনেকৈ কৰি যাব। মই আপোনালোকৰ কাৰণে মানে ভিডিঅ' ব্লগ যিকোনো হ'লেও আপোনালোকৰ কাৰণে আগবঢ়াম মই, আৰু ভাল বা তেনেকুৱা। বাকী চাই থাকিব মোৰ চেনেলটো, জ্যোৎস্না সেনাপতি ব্লগছ বুলি আছে, সকলোৱে গম পাইছে যিসকলে ছাবস্ক্ৰাইব কৰিছে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, ছাবস্ক্ৰাইব কৰি দিব। অকণমান মানে সহায় লাগে, অকণমান মৰম, মানে সেইটো এটা ছাপোৰ্ট আপোনালোকৰ পৰা আচলতে। মই কাৰণ ভিডিঅ'টো বা ব্লগটো যে বনাওঁ, কাৰ কাৰণে বনাওঁ? আপোনালোকৰ কাৰণে, আপোনালোকক দেখুৱাবলৈ বনাওঁ। সেইটো কাৰণে আপোনালোকে সেই সঁহাৰিটো মোক দিব, তেতিয়া মানে মোৰো ভাল লাগিব কিবা এটা কৰিবলৈ কাৰণে। বাকী সেয়াই আৰু, লগ পাই থাকিম। আৰু কি ক'ম, সকলো ভালে কুশলে থাকক, ইমানেই। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।